এইটো এটা টয়লেট হয় তো চিট থাকিও টিকট কাটিও মানে আমি এনেকৈ আহিব লগা হৈছে আৰু পোষ্ট আছে 20টা মাত্ৰ অকল 20টা পোষ্টৰ মাজত আমি এনেকৈ কষ্ট কৰি আহিছোঁ যাতে কিবা এটা আশা কৰি আহিছোঁ আৰু আপোনালোকে ক'ৰ পৰা আহিছে আমি আহিছোঁ তোমাৰ বৰপেটাৰ পৰা আহিছোঁ তো আপোনাৰ চেণ্টাৰ ক'ত পৰিছে চেণ্টাৰ আপোনাৰ ধেমাজি তো তালৈকে এতিয়া আৰু পাবলৈ আৰু 4 ঘণ্টা আছে 4-5 ঘণ্টা আপুনি এক্সাম কি দিব বা আপুনি কি কৰিব আপোনাৰ চেণ্টাৰসমূহ অলপ যদি বঢ়াই দিয়া হ'ল হয় তেতিয়াহ'লে আমাৰ সুবিধা হ'ল হয় বৰপেটা আমি একদম লয়াৰৰ পৰা আহিছোঁ একদম উজনিলৈকে আমাৰ সিপিনে যদি গুৱাহাটী পৰ্যন্ত যদি চেণ্টাৰ খুলি দিলে হয় তাত হ'লেও আমাৰ ইমানখিনি কষ্ট নহ'ল হয় চৰকাৰৰ এইটোৱে অনুৰোধ যে আহিছোঁ যেতিয়া কষ্ট কৰি ইণ্টাৰভিউটো দিব বা এক্সামটো আমি দিব আহিছোঁ তো যাতে এইটোত একো মানে আৰু লটি ঘটি হ'ব নালাগে আৰু যিখিনিয়ে কষ্ট কৰিছে সেইখিনি যাতে সকলোৰে ভালে হৈ যায় এইটোৱে এইখিনি এই প্ৰশ্নৰ উত্তৰ তোমালোকৰ নাই মানৱক মই প্ৰতিশ্ৰুতি দিছোঁ যে এই লখিমপুৰ মেডিকেল কলেজৰ 3য় আৰু 4ৰ্থ শ্ৰেণীৰ গোটেইকেইটা চাকৰি লখিমপুৰৰ যুৱক যুৱতীক দিয়া হ'ব গোটেইকেইটা লখিমপুৰৰ যুৱক যুৱতীক দিয়া হ'ব